কোকৰাঝাৰ টাউনৰ যিটো মানে বৰষুণৰ পানী সেই পানীটো ওলাই লৈ যাবৰ কাৰণে যিখিনি ড্ৰেইনেজ ছিষ্টেমৰ ঠিক হ'ব লাগিছিল সেইটো নোহোৱাৰ কাৰণে আজি এই দুৰ্যোগৰ মানে অৱস্থা আমি প্ৰত্যেক বছৰে দেখা পাইছোঁ আৰু আমাৰ অসম চৰকাৰ বা BCC গভৰ্ণমেণ্টৰ ফালৰ পৰা তেখেতসকলে সেই কামটো যেতিয়ালৈকে নকৰিব যে তেতিয়ালৈকে আমাৰ কোকৰাঝাৰৰ ৰেল লাইনৰ উত্তৰ পাৰে এই অঞ্চলত এই ধৰণৰ মানে কি কয় বাৰিষা বতৰত বৰষুণৰ পানীৰ কাৰণে বানপানী হোৱা কৃত্ৰিম বানপানী সেইটো আপোনালোকে দেখা পাব যে ৰেল লাইনৰ যিটো আমাৰ কালভাৰ আছে সেই কালভাৰবিলাক খুব মানে সৰু সৰুকৈ আছে আৰু সেই কালভাৰৰ মাজেদি আমাৰ ৰেল লাইনৰ উত্তৰ পাৰে যিখিনি পানী জমা হয় সেই পানীটো দক্ষিণ পিনে বৈ যাব লগা হয় কিন্তু কালভাৰটো সৰু সৰু হোৱাৰ কাৰণে মানে আমাৰ উত্তৰ পাৰে যিমানখিনি পানী থাকে এই পানীবিলাক ওলাই যাব নোৱাৰাৰ কাৰণে আজি পানীৰ ইয়াত জমা হয় আৰু মানুহবিলাকৰ অৱস্থা প্ৰত্যেক বছৰে তেনেকাই হয় গতিকে আমাৰ অসম চৰকাৰ বা BCC গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাৰ কোকৰাঝাৰৰ এই কৃত্ৰিম বানৰ যিটো দুৰ্যোগৰ অৱস্থা ইয়াৰ পৰা ৰাজ্যক সকাহ দিবলৈ হ'লে আমাৰ ৰেল কৰ্তৃপক্ষৰ লগত অসম চৰকাৰ ভাৰত মানে BCC গভৰ্ণমেণ্টে তেওঁলোকে আলোচনা কৰি পেলাই সৰু সৰু যিবিলাক কালভাৰ আছে সেইবিলাক ভাঙি ডাঙৰ ডাঙৰ কালভাৰ বনাবৰ কাৰণে পানী ওলাই যোৱাৰ ৰাস্তাটো মানে সুচল কৰিব লাগে তেতিয়াহে এই অঞ্চলৰ কোকৰাঝাৰৰ ৰাইজে মানে এই বানপানীৰ পৰা মুক্ত হ'ব পাৰিব